কৃষ্ণগুৰু বন্ধুসকল সৰ্বপ্ৰথমে মোৰ নমস্কাৰ গ্ৰহণ কৰি ল'ব। বন্ধুসকল আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। বন্ধুসকল আজি মই লৈ আহিছোঁ ভাৰতৰ টপ 10 জেনেৰেল নলেজৰ কিছুমান প্ৰশ্ন উত্তৰ। বলক বন্ধুসকল আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। আজিৰ প্ৰশ্ন নং 1 হৈছে FM ৰ বিস্তাৰিত অৰ্থ কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল উত্তৰ FM হৈছে ফ্ৰিকুৱেন্সি মডুলেশ্যন। আজি প্ৰশ্ন নং 2 হৈছে বন্ধুসকল 858 চনত ভাৰতৰ কোনখন চহৰক মাত্ৰ এদিনৰ বাবে ভাৰতৰ ৰাজধানী হিচাপে ঘোষণা কৰা হৈছিল? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰ হৈছে উত্তৰ প্ৰদেশ ৰাজ্যত অৱস্থিত এলাহাবাদ চহৰক, যাৰ বৰ্তমান নাম প্ৰয়াগৰাজ, 1958 চনত মাত্ৰ এদিনৰ বাবে ভাৰতৰ ৰাজধানী হিচাপে ঘোষণা কৰা হয়। আজিৰ প্ৰশ্ন নং 3 হৈছে বন্ধুসকল PDF-ৰ সম্পূৰ্ণ ৰূপ কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল PDF-ৰ সম্পূৰ্ণ ৰূপ হৈছে পৰ্টেবল ডকুমেণ্ট। বন্ধুসকল আজিৰ প্ৰশ্ন নং 4 হৈছে কম্পিউটাৰাইজড ভাষাত WWW ৰ অৰ্থ কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল ৱৰ্ল্ড ৱাইড ৱেব। আজিৰ প্ৰশ্ন নং 5 হৈছে বন্ধুসকল ইংৰাজে আৰম্ভ কৰা কোনখন আইনক কলা আইন বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল উত্তৰ ৰলাট আইন নামৰ আইনক। আজিৰ প্ৰশ্ন নং 6 হৈছে 1905 চনত বংগ বিভাজনৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল লৰ্ড কাৰ্জন। আজিৰ প্ৰশ্ন নং 7 হৈছে বন্ধুসকল ভাৰতত ব্ৰিটিছ সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল লৰ্ড ৰবাৰ্ট ক্লাইভে। আজিৰ প্ৰশ্ন নং 8 হৈছে বন্ধুসকল কোনজন পেছোৱা শাসকে ইংৰাজৰ লগত ৱাছেইন সন্ধি কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল দ্বিতীয় বাজিৰাও। আজিৰ প্ৰশ্ন নং 9 হৈছে বংগ আৰু বিহাৰত স্থায়ী বসতি কোনে আৰম্ভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল লৰ্ড কৰ্ণৱালিছে। আজিৰ প্ৰশ্ন নং 10 হৈছে ৰাজস্থানৰ ভাৰতপুৰ জিলাত অৱস্থিত লোহগড় নামৰ দুৰ্গটো কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল বন্দা বাহাদুৰে। বন্ধুসকল আজিৰ ভিডিঅ'ত ইমানেই। বন্ধুসকল মোৰ ভিডিঅ'টো যদি ভাল লাগে তেতিয়া লাইক কৰি দিব, কমেণ্ট কৰি দিব, আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি মই আশা ৰাখিলোঁ। ধন্যবাদ বন্ধুসকল, শুভৰাত্ৰি। জয় আই অসম, জয় ভাৰত, বন্দে মাতৰম।